মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ গোলাঘাটত হৰপ আছু। মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল আৰু প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আজি গোলাঘাট নগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাট আছুৱে। গোলাঘাটত শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাট আছুৱে। মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ পাছতে শিক্ষামন্ত্ৰীৰ লগতে ছেবাৰ অধ্যক্ষৰ পদত্যাগৰ দাবী কৰিছে আছুৱে। কঠোৰ নিৰাপত্তাৰ মাজত কেনেকৈ বাৰে বাৰে প্ৰশ্নকাকত ফাদিল হয়? প্ৰশ্নকাকতত ছেবাৰ ভিতৰ চৰাৰ পৰাই ফাদিল হোৱাৰ অভিযোগ কৰে আছুৱে। লগতে প্ৰশ্নকাকত ফাদিলত ছেবাৰ উচ্চপদস্থ বিষয়া জড়িত থকাৰ অভিযোগ কৰে সংগঠনটোৱে। মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনাই আছুৱে। অকমান্য অদূৰদৰ্শী এজন শিক্ষামন্ত্ৰী আৰু যিজন শিক্ষামন্ত্ৰীৰ নেতৃত্বত যি পৰীক্ষা অনুষ্ঠিত হৈছে পৰীক্ষাটো সুনিশ্চিতভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰা চূড়ান্ত অকমান্য এজন শিক্ষামন্ত্ৰী ৰনোজ পেগুক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ আৰু সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰীসকল হৈ আমি নিন্দা কৰিছোঁ। অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে আজিৰ তাৰিখত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ জীৱনক লৈ যিটো পৰীক্ষা অনুষ্ঠিত হয় পৰীক্ষা সুনিশ্চিতভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰা অসমৰ মুখ্যমন্ত্ৰীক ধিক্কাৰ জনাইছোঁ। আৰু যিজন ৰনোজ পেগু অতি শীঘ্ৰে শিক্ষামন্ত্ৰীৰ পদত্যাগ কৰক আৰু যোনটো সেৱা কৰ্তৃপক্ষ বছৰেকৰ মূৰত এটা পৰীক্ষা অনুষ্ঠিত কৰে আৰু সেইটোকো সুনিশ্চিতভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰা এই অকমান্য সেৱা কৰ্তৃপক্ষই অতি শীঘ্ৰে পদত্যাগ কৰক আৰু এনেধৰণে ছাত্ৰ ছাত্ৰীসকলক মানসিক অত্যাচাৰ কৰি পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা বন্ধ কৰক। যিজনে পৰীক্ষা সুনিশ্চিত কৰি ৰূপায়ণ কৰিব নোৱাৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে তাৰ বাবে আমি সদৌ অসম ছাত্ৰ সন্থাই তেওঁ পদত্যাগ দাবী কৰিছোঁ।